যে টিএমসিৰ পৰা মানে মই প্ৰত্যাশী প্ৰাৰ্থী হিচাপে মই কাম কৰি আছো। ইতিমধ্যে টিএমসিৰ আমি ফকিৰাম ৭ নং ফকিৰাম সমষ্টিত মানে ৰাইজে যি সঁহাৰি দি আছে আৰু ৰাইজৰ সঁহাৰি লৈ মই মোৰ লগত লগৰীয়া লৈ মোৰ মানে ৰাইজৰ পৰা মোক যিদৰে সঁহাৰি আগবঢ়াই আছে এইটো চাই মই মানে কি তাদের উৎসাহ মোক যিটো উৎসাহ আছিল মোৰ তাতকৈ দ্বিগুণ উৎসাহত মই কাম কৰি আছো আৰু ৰাতি দিনে মই কাম কৰি আছো আৰু ৰাতি দিনে আমি মানে কি কয় কাম কৰি যাম বুলি টিএমসিৰ হৈ মই মানে কি কয় প্ৰতিবন্ধ মই ইতিমধ্যে এতিয়াও আমাৰ দলীয় পৰা যিটো কি কয় মানে প্ৰাৰ্থী তালিকা ডিক্লেয়াৰ কৰা নাই। এইটো হয়তো আজিকালিৰ ভিতৰত প্ৰাৰ্থী তালিকাটো ডিক্লেয়াৰ হ'ব। তাৰপিছত আমি হয়তো ১ তাৰিখত আমি নমিনেশ্যন পত্ৰখন আমি দাখিল কৰিম। ৰাইজলৈ কি মেছেজ দিব? ৰাইজৰ কাৰণে এইটোৱে মেছেজ মোৰ যে যি ধৰণে মানে ৰাইজে মোক সঁহাৰি দি আছে আমি যে টিএমসি যি আদৰ্শ বা তৃণমূল কংগ্ৰেছৰ যি আদৰ্শ এই আদৰ্শখন আমি অসমতো যদি কি কয় এইটো বিস্তাৰ কৰিব পাৰো সকলো জাতিৰ ধৰ্মাৱলম্বী লোকসকলক লৈ বা সকলো জাতিৰ মানুহক একেলগত লৈ মানে আগবাঢ়ি যোৱাৰ এটা ৰাস্তা এই টিএমসিৰ যোগেদি আছে আৰু টিএমসি সকলো জাতি ধৰ্ম মানুহক মানে একেলগত সমভাৱে সমব্যৱহাৰ তেখেতৰ এই দলত আছে। আর আগন্তুক দিনতো আমি মানে প্ৰতিবন্ধ যে কি কয় আপোনাৰ টিএমসিৰ যোগেদি ৰাইজৰ ওচৰত মানে সেই একেধৰণে কাম কৰি যাম বুলি মই মানে আশা ৰাখিছো।